কি যে কৰো ইফালে লকডাউনত কাম কাজ বন্ধ ইফালে আকৌ বানপানী আহি গল চিন্তাত ভালেই নলগা হৈছে ভাবি পাৰ পোৱা নাই একো কি দোস্ত ইমান মন মাৰি বহি আছা যে বানপানীৰ বাবে টেনচন হৈছে নেকি টেনচন তো হবই দোস্ত আমি বৰে দুখীয়া মানুহ ইমান দুখ নকৰিবিচোন যি হয় হবই দেখা যাব ঈশ্বৰে নিশ্চয় একেবাৰে নামাৰে দিয়া নকৰো দিয়া দোস্ত দুখ নকৰো দুখীয়া হলে ইমান দুখীয়া নহয় এই সকলৰ নিচিনা তো পিছে তোৰ খবৰ কি কোৱা মোৰ খবৰ ভালেই দিয়া দোস্ত পিছে তই যে কলি সেই সকলৰ নিচিনা দুখীয়া নহয় মানে কাক কৈছা কোন সেই সকল মানে এইয়া যে বানপানী আহিছে চৰকাৰে যদি ৰিলিফ দিয়ে সেই ৰিলিফৰ কাৰণে হা কৰি বহি আছে সেই সকল পিছে দুখীয়াবোৰে বহি থকা নাই এইয়া ৰিলিফ দিব সেই ৰিলিফৰ মানে দুখীয়াৰ চাউলবোৰ কেনেকৈ মাৰি খাব পাৰি কিছুমান ধনী মানুহ আছে নহয় সেই সকলে বহি আছে হা কৰি কেনেকৈ সেই দুখীয়াৰ ভাত কাঢ়ি ল'ব পাৰি দিনে নিশাই সেইটোৱে চিন্তা কৰে তো সেই সকলৰ দৰে মই দুখীয়া নহয় হয় দোস্ত এই পৃথিৱীত ভিখাৰীৰ মুখৰ ভাত কাঢ়ি খোৱা মানুহ বহুত আছে যে কি কৰিব উপায় নাই সেই সকলৰ শিক্ষা আছে ঠিকেই কিন্তু সিহঁতৰ জ্ঞান নাই গতিকে দুখীয়াৰ ভাত কাঢ়ি খাওঁতে অলপ ভাবি নাচায় হয় দোস্ত একেবাৰে সঁচা কথা কৈছা পিছে দোস্ত কোৱাচোন প্ৰকৃত দুখীয়া আচলতে কোন এইটো নিশ্চিতভাৱে ক'ব পৰা নাযায় দোস্ত আচ্ছা অনিশ্চিতভাৱে কোৱাচোন শুনো যিসকলে ফেচবুকত ফটো আপলোড কৰি সুধি থাকে কওকচোন কেনেকুৱা লাগিছে সেই সকলেই প্ৰকৃত দুখীয়া কিয় সেই সকল প্ৰকৃত দুখীয়া বুজি নাপালো কথাটো মানে সিহঁতৰ ঘৰত মুখখন চাবলৈ আইনা এখনো নাই সেইকাৰণেই প্ৰকৃত দুখীয়া হহুৱালে দে দুখৰ মাজতো অলপ হাঁহিলো ঠিকে আছে এনেকে হাঁহি থাকিব লাগে পিছে দোস্ত আমাৰ হেড ছাৰৰ খবৰ কি ঘৈণীয়েকৰ লগত কাজিয়া কৰি যে মাথা ফাটিছিল ভাল পালেনে ভাল পালে মেডিকেলৰ পৰা ঘৰত আহিল পিছে দোস্ত সেইটো কাজিয়াটো তইও চালি তো সেইটো কাজিয়া চাই তোৰ কি অনুভৱ হয় মোৰ এনেকুৱা অনুভৱ হ'ল যেন মইতো বিয়া নাপাতোৱেই মোৰ ল'ৰা ছোৱালীকো বিয়া পাতিবলৈ নিদিওঁ হা দোস্ত কি কলি এইটো হহুৱালি দে বাৰু কৈয়ে পিছে বিয়া নাপাতিলে তই ল'ৰা ছোৱালী ক'ত পাবি ডিজিটেল ইণ্ডিয়া বৰ্তমান ডিজিটেল যুগত কলকাতাৰ লগত কিজানি ব্ৰাজ ফ্ৰী পোৱা যাবই এনেকেই আৰু দে দোস্ত হহুৱালি এতিয়া মই যাওঁ পিছে থাকা তই আপনি টেনশন কৰি বহি থাকিব নে বজাৰত যাব ঘৰত একো বস্তুৱে নাই আপুনি কাম বন বাদ দি কেৱল বহি থাকিব আৰু মোৰ লগত কাজিয়া কৰি থাকিব এনেকে সংসাৰ চলিব নেকি আজি একোই নাই সবজি নাই কিবা নাই আপুনি বজাৰত যাওক তাড়াতাড়ি মই বজাৰত যাম পইচা পাম কথা মই আনিব নোৱাৰো বজাৰ সজাৰ যদি বজাৰ কৰি আনিব নোৱাৰে যদি একো আনিব নোৱাৰে তেতিয়াহ'লে মোক বিয়া পাতছি কিয় মোক বিয়া পাতবা নালাগিছিল মই এতিয়া আহিবৰে একো বুজি নাপাওঁ কেনেকে আনিব কৰ পৰা আনিব মই এইবোৰ বুজি নাপাওঁ আৰু মোক আহোঁতে লিপষ্টিক এটা লৈ আহিব মই একো আনিব নোৱাৰো মই ঘৰতেই নাথাকো তই যি কৰা কৰি থাক মই যাওঁ মই বাঘ চিকাৰ কৰিবলৈ যাওঁ কি যে হ'ব ভালে নলগা হৈছে নাথাকোঁ এই ঘৰত আৰু এনেকে সংসাৰ নচলিব কিয় কি হ'ল বাঘ চিকাৰ কৰিবলৈ যোৱা মানুহটো আকৌ ঘূৰি আহিল যে কেনেকৈ নাযাওঁ বাহিৰত কুকুৰ এটা শুই আছে মোক ভয় লাগে কুকুৰ চাই বাঘ চিকাৰ কৰা মানুহটো কুকুৰ চাই ভয় কৰে আৰু বোলে বাঘ চিকাৰ কৰিবলৈ যায় মানে ফটা লেকচাৰ খালি মই যাওঁ আপুনি থাকক মই এই সংসাৰত আৰু নাথাকোঁ আইও কতেই মৰো দুখেই দুখ মোৰ ঘৰতে বিয়া কৰি ভুল কৰিছো মোৰ দৰে ভুল আৰু আপোনালোকে কেতিয়াও নকৰিব দেই যদি ইনকাম পাতি ভাল নাথাকে তেতিয়াহ'লে বিয়া কৰি মোৰ দৰে পস্তাই নাথাকিব হাই বন্ধুসকল আমাৰ ভিডিঅ'টো কেনে পালে জনাবচোন আৰু যদি ভাল পায় পৰৱৰ্তী সময়ত চাই থাকিব ছাবস্ক্ৰাইব লাইক কমেণ্ট শ্বেয়াৰ এইবোৰ আপোনালোকৰ ইচ্ছা মই সেইবোৰ কৰিবলৈ নকওঁ যদি ভাল লাগে তেতিয়াহ'লে আমাৰ লগত থাকিব আৰু ভাল লাগিব থাকিলে তেতিয়াহ'লে ভালে থাকক কুশলে থাকক
যোৱাৰ আগত এটাই কম, সদায় হাঁহি থাকক, আনন্দৰে দিনবোৰ পাৰ কৰক। দুখৰ মাজতো হাঁহি থকা যেনেই হ'ল প্ৰকৃত মানুহ, গতিকে সদায় হাঁহি থাকিব।